দীঘল ঠেঙীয়া আহিলে কোন মইনাই ছাতি লৈ কেন্দ্ৰলৈ আহিলে কেন্দ্ৰতে মইনাই ব্যায়াম কৰিলে গানো গালে কুস্তিও খালে গানো গালে কুস্তিও খালে ৰিম জিম দীঘল ঠেঙীয়া আহিলে কোন মইনাই ছাতি লৈ কেন্দ্ৰলৈ আহিলে কেন্দ্ৰতে মইনাই নৃত্য কৰিলে গানো গালে কুস্তিও খালে গানো গালে কুস্তিও খালে পুতলাটো হাত নাই ৰে পুতলা হাত নাই ৰে পুতলাই নাচিব কেনেকে পুতলাই নাচিব কেনেকে স্পিঙৰে হাত লগাই নাচিব এনেকে পুতলাই নাচিব এনেকে মইনা পুতলাই ভৰি নাই ৰে পুতলাই খেলিব কেনেকে পুতলাই খেলিব কেনেকে ঘোঁৰাৰে ভৰি লগাই খেলিব এনেকে পুতলাই খেলিব এনেকে মইনা পুতলাই চকু নাই ৰে পুতলাই চাব কেনেকে পুতলাই চাব কেনেকে পেচাৰে চকু লগাই চাব এনেকে পুতলাই চাব এনেকে মইনা পুতলাই নাই ৰে পুতলাই ঘূৰিব কেনেকে পুতলাই ঘূৰিব কেনেকে হাতীৰে সুৰ লগাই ঘূৰিব এনেকে পুতলাই ঘূৰিব এনেকে মইনা পুতলাই মন নাই ৰে পুতলা নাই ৰে পুতলাই ঘূৰিব কেনেকে পুতলাই ঘূৰিব কেনেকে ঘোঁৰাৰে কাণ লগাই ঘূৰিব এনেকে পুতলাই ঘূৰিব এনেকে মইনা পুতলাই ঘূৰিব কেনেকে পুতলাৰ কাণ নাই ৰে পুতলাৰ কাণ নাই ৰে ঘোঁৰাৰে কাণ লগাই ঘূৰিব এনেকে পুতলাই ঘূৰিব এনেকে মইনা পুতলাই হাত নাই ৰে আজি এটি সংখ্যা গণনাৰ ওপৰত ভংগীমা গীত কৰি এক আঙুলিয়ে নাচে এক আঙুলিয়ে নাচে এক আঙুলিয়ে নাচিলে দুই আঙুলিয়ে নাচে দুই আঙুলিয়ে নাচে দুই আঙুলিয়ে নাচে দুই আঙুলিয়ে নাচিলে তিনি আঙুলিয়ে নাচে তিনি আঙুলিয়ে নাচে তিনি আঙুলিয়ে নাচে তিনি আঙুলিয়ে নাচিলে চাৰি আঙুলিয়ে নাচে চাৰি আঙুলিয়ে নাচে চাৰি আঙুলিয়ে নাচে চাৰি আঙুলিয়ে নাচিলে পাঁচ আঙুলিয়ে নাচে পাঁচ আঙুলিয়ে নাচে পাঁচ আঙুলিয়ে নাচে পাঁচ আঙুলিয়ে নাচিলে এখন হাতে নাচে এখন হাতে নাচে এখন হাতে নাচে এখন হাতে নাচিলে এখন ভৰিয়ে নাচে ভৰিয়ে নাচিলে বাওঁ ভৰিয়ে নাচে বাওঁ ভৰিয়ে নাচে বাওঁ ভৰিয়ে নাচে বাওঁ ভৰিয়ে নাচিলে কঁকালটোৱে নাচে কঁকালটোৱে নাচে কঁকালটোৱে নাচে কঁকালটোৱে নাচিলে আমাৰ গোটেই গাটোৱে নাচে আমাৰ গোটেই গাটোৱে নাচে। নমস্কাৰ। মোৰ ভাগত পৰিছে চিবিৰ বিষয়ে। আমি এখন গাঁৱত যেতিয়া আমাৰ এটা অংগনবাদী কেন্দ্ৰ আছে, সেই কেন্দ্ৰত গাঁওখনলৈ যেতিয়া এগৰাকী বোৱাৰী বিয়া পাতি অনা হয়, সেই বোৱাৰীগৰাকীক আমি কেন্দ্ৰৰ পৰা আমি তেওঁক স্বাগতম জনাব লাগে আৰু কেন্দ্ৰলৈ নিমন্ত্ৰণ কৰি আমি এই বোৱাৰীগৰাকীক কেন্দ্ৰৰ লগত জড়িত হ'বৰ বাবে আমি আদৰণি জনাব লাগে। সেইটোকে নবোৱাৰী আদৰণি। আৰু গাঁৱত যেতিয়া মহিলাসকল কোনোবা এগৰাকী নতুনকৈ গৰ্ভৱতী হৈছে, সেই গৰ্ভৱতীগৰাকীক আমি কেন্দ্ৰলৈ নিমন্ত্ৰণ জনাই আমি যেতিয়া
ধাৰণ কৰে তেতিয়া আমি পাঠদান 3 বছৰ বা 6 বছৰ শিশুসকলক যেনেকৈ পাঠদান কৰিছোঁ, লগতে গৰ্ভৱতী প্ৰসূতি বা ধৰি গৰ্ভৱতী শিশুসকলক আমি গৰ্ভৱতী প্ৰসূতিসকলক আমি যেনেকৈ খাদ্য যোগান ধৰিছোঁ, স্বাস্থ্যৰ পৰিপুষ্টি আমি বিষয়ে কৈছোঁ, তেনেকৈ আমাৰ কেন্দ্ৰসমূহতো প্ৰতি মাহে 19 তাৰিখে আমি ECC ডে পালন কৰোঁ, প্ৰাক শৈশৱকালীন শিশুৰ যতন তথা শিক্ষা। আমি এই শিশুসকলক কেনেধৰণৰ শিক্ষা দিছোঁ আৰু কেনেধৰণে তেওঁলোকক আগুৱাই নিব পাৰিছোঁ, এই বিষয়ে অৱগত কৰিবৰ কাৰণে আমি প্ৰতি মাহে 19 তাৰিখে যিখন অভিভাৱিকা তথা কণ শিশুসকলক লৈ আমি এই কথা অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি ECC প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাত আমি শিশুসকলক কেনেকৈ যতন লৈছোঁ, এই স্বাস্থ্য আৰু পুষ্টিৰ প্ৰতি আমি তেওঁলোকক কেনেধৰণৰ শিক্ষা দিছোঁ সেইসকলক, আৰু আপোনালোকেও ঘৰুৱাভাৱে কেনেধৰণে হেৰি কৰিব লাগে, যতন ল'ব লাগে, সেই বিষয়ে আমি আপোনালোকক অৱগত কৰিবলৈ পাইছোঁ। যদিও আপোনালোকে বহুত অভিজ্ঞ, তথাপিও আমি যিকণ পাইছোঁ সেইমতে আপোনালোকক ক'ব বিচাৰিছোঁ। আমি শিশুসকলক চাফ চিকুণতাৰ প্ৰথম যত্ন ল'ব লাগে। আমি কেন্দ্ৰত চাফ চিকুণতাটো চাইছোৱেই, তথাপি আপোনালোকৰ যেতিয়া শিশুটি ঘৰৰ পৰাই আমাৰ কেন্দ্ৰত থ'বলৈ আহে, আপোনালোকে যিমান পাৰে সিমান পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ কানিৰ পৰা তেওঁলোকৰ সাজপাৰ যিমান গুৰুত্ব দিয়ে, তেনেদৰে আপোনালোকে খাদ্যটো গুৰুত্ব দিব লাগে আৰু হাত ভৰিখিনিও তেনেদৰে চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰলৈ পঠাব লাগে। তেতিয়াহে আপোনাৰ কাষৰ শিশুটিও তেনেকৈ চাফ চিকুণকৈ হৈ পেলাই আহিবলৈ নিবিচাৰে। আৰু ইয়াত আমি ওজন লওঁ, আপোনালোকক কোনোবা শিশু কেতিয়াবা হয়তো ওজন লওঁতেনে কাৰোবাৰ বাঢ়ি গৈছে, কাৰোবাৰ কম হৈছে, সেইটো আপোনালোকক আমি প্ৰতিমাহে অৱগত কৰিয়ে আহিছোঁ। আৰু আপোনালোকেও যেনেকৈ আমি কিহৰ কাৰণেনো শিশুৰ ওজনটো কমিছে সেইটো বা অসুখ অশান্তি হ'লে সেইটো আপোনালোকৰ লগত আমি আলোচনা কৰিছোঁ, কি কৰিলে তেওঁলোকৰ স্বাস্থ্যটো উন্নত হয়। আৰু আমাৰ কাষতে থকা আমি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহতো চিকিৎসকৰ লগত পৰামৰ্শ কৰিছোঁ। আমি যিখিনি পাইছোঁ আপোনালোকক কৈছোঁৱে, আৰু আমি নোৱাৰিলেও আপোনালোকৰ প্ৰাথমিক স্বাস্থ্য বিষয়াৰ লগত যোগাযোগ কৰি আপোনালোকৰ শিশুটোৰ প্ৰতি গুৰুত্ব দিব। আৰু লগতে আমি ECC মোৰ ভাগত পৰিছে CB বিষয়ে। আমি এখন গাঁৱত যেতিয়া আমাৰ এটা অংগনবাদী কেন্দ্ৰ আছে, সেই কেন্দ্ৰত গাঁওখনলৈ যেতিয়া এগৰাকী বোৱাৰী বিয়া পাতি অনা হয়, সেই বোৱাৰীগৰাকীক আমি কেন্দ্ৰৰ পৰা আমি তেওঁক স্বাগতম জনাব লাগে আৰু কেন্দ্ৰলৈ নিমন্ত্ৰণ কৰি আমি এই বোৱাৰীগৰাকীক কেন্দ্ৰৰ লগত জড়িত হ'বৰ বাবে আমি আদৰণি জনাব লাগে। সেইটোকে নবোৱাৰী আদৰণি। আৰু গাঁৱত যেতিয়া মহিলাসকল কোনোবা এগৰাকী নতুনকৈ গৰ্ভৱতী হৈছে, সেই গৰ্ভৱতীগৰাকীক আমি কেন্দ্ৰলৈ নিমন্ত্ৰণ জনাই আমি যেতিয়া গৰ্ভ ধাৰণ কৰে তেতিয়া আমি 5 মাহত সেই গৰ্ভৱতী মহিলাগৰাকীক আমি পঞ্চামৃত খুৱাব লাগে। আৰু লগতে আমি যেতিয়া এজন শিশু 9 মাহ হয়, সেই 9 মাহত আমি 7 মাহত আমি অন্নপ্ৰাশন পাতিব লাগে। সেয়াই হৈছে আমাৰ VHND হৈছে ভিলেজ হেল্থ এণ্ড নিউট্ৰিচন ডে। সেইদিনাখন আমি মানে এটা স্বাস্থ্য কেম্প, VHND মানে চমুকৈ ক'বলৈ গ'লে এটা স্বাস্থ্য কেম্প, তালৈ আমি গৰ্ভৱতী মাতৃসকলক মাতিব লাগিব। গৰ্ভৱতী মহিলা দেই, মাতৃ নহয় একচুৱেলি, গৰ্ভৱতী মহিলাসকলক মতা হয়, প্ৰসূতি মাতৃসকলক মতা হয়। আৰু যিসকলে তেওঁলোকৰ ভেকচিনখিনি পায়, যিসকল শিশুৰ ভেকচিন আছে, সেই ভেকচিন পোৱা শিশুসকলক মতা হয়। আৰু বিশেষ কাৰণত কোনোবা শিশুৰ যদি কিবা আৱশ্যক হৈ আছে, পেট চেট যদি কিবা বিশেষ মানে তেওঁলোকৰ কিবা মাহেকীয়া সমস্যা বিশেষ থাকে, ANM গৰাকীৰ লগত কণ্টেক্ট কৰিবৰ কাৰণে VHND স্কুল বন্ধ থাকিলে যাব পাৰে। VHNDখন তেনেকৈ পতা হয়। তাৰপৰা তাত ANM গৰাকী থাকে, ANM গৰাকীয়ে মুখ্য জীৱিকা নিচিনাকৈ দায়িত্ব পালন কৰে, লগত অংগনবাদী কৰ্মীয়ে চিনাক্তকৰণ কৰি দিব। 3টামান কেন্দ্ৰ গোট খাই VHNDখন পাতে। প্ৰত্যেক কেন্দ্ৰৰ কৰ্মীয়ে তেওঁলোকৰ কোনগৰাকী শিশুৱে কি ভেকচিন পাব, কোনগৰাকী গৰ্ভৱতী মহিলাই কোনটো ভেকচিন পাইছে, কোনগৰাকী প্ৰসূতি মাতৃক কি দৰকাৰ হৈছে, প্ৰত্যেক কৰ্মীয়ে তেনেকৈ চিনাক্তকৰণ কৰি আশা কৰ্মীৰ লগত যোগাযোগ কৰি VHNDলৈ তেওঁলোকৰ বেনিফিচিয়াৰীখিনি পঠিওৱা হয়। VHND কাৰ্যসমূহ তেনেকৈ সমাপন কৰা হয়। আৰু প্ৰতিটো VHND কেম্পত এই আশা কৰ্মীগৰাকীয়েও মুখ্য ভূমিকা গ্ৰহণ কৰে।
আৰু মুখ্য ভূমিকা হিচাপে এএনএমগৰাকী থাকে যদিও প্ৰতিগৰাকী অংগনবাদী কৰ্মী আশা কৰ্মী অৰ্থাৎ তিনিটা গোট খাই VSNDখন অনুষ্ঠিত কৰা হয়। VSNDখন নাপাতিলে আমাৰ গ্ৰাম্য জীৱনত একেবাৰে স্বাস্থ্য ব্যৱস্থা অচল হৈ পৰিব। VSND হৈছে আমাৰ শিশুৰ মানে জন্ম অৱস্থাৰ পৰা একেবাৰে আমি প্ৰথম শিশুটোক সুস্থ সবল কৰি পেলাই মুখ্য ভূমিকা গ্ৰহণ কৰে VSNDখনে। VSNDখনত যদি আমি শিশুৰ প্ৰতিষেধক দিয়া নহয়, শিশুৰ স্বাস্থ্য বুজ লোৱা নহয়, তেতিয়া শিশুটো কি পৰ্যায়ত আছে, তাৰ গ্ৰ'থটো কিমান পৰ্যায়ত আছে বা শিশুটোৰ বিকাশ হৈছে নাই জানিব নোৱাৰিম। গতিকে VSND বৰ্তমান সমাজত একেবাৰে প্ৰয়োজনীয় এটা ভূমিকা আছে। VSND নপতা মানে কোনো গ্ৰাম্য জীৱনত একো অনুষ্ঠান সুচাৰুৰূপে পালন কৰিব পৰা নহ'ব। কাৰণ শিশুটোৰ বিকাশ বৃদ্ধি, তাৰ উপৰিও আজিকালি এটা প্ৰতিষেধক কিনিবলৈ গ'লে 5,000 10,000। গ্ৰাম্য জীৱনত সেই প্ৰতিষেধকসমূহ কিনিব পৰা সমৰ্থ সকলো মানুহে নাথাকে। গতিকে আমাৰ VSNDত সেই প্ৰতিষেধকসমূহ বিনামূলীয়াভাৱেই দিয়া হয়। কোনোবা অৱশ্যে কেতিয়াবা কাটচিত শাহু শহুৰ অৱমাননাত থাকি গ'লেও আমি অংগনবাদী কৰ্মীয়ে বিশেষভাৱে জৰুৰীভাৱে নি তেখেতসকলক পিছতো তালৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰি দিবলগীয়া হয়। কাৰণ আমি ভেকচিনসমূহৰ প্ৰয়োজনীয়তাসমূহ বুজাই দিয়া হয়, তেতিয়া গৈ তেওঁলোকে পিছৰ সপ্তাহত গৈ হ'লে ভেকচিনখিনি দিয়াৰ ব্যৱস্থা কৰি দিয়ে। গতিকে মই ভাবোঁ VSNDত সকলো অংগনবাদী কৰ্মী একদম সক্ৰিয়ভাৱে জড়িত হৈ থাকক। জড়িত হৈ কিবা কাৰণত থাকিব নোৱাৰিলেও কোন শিশুৱে কি প্ৰতিষেধক পায় অথচ আমি সেইটো জানিব লাগে। কাক কিটো দৰকাৰ হৈছে সেইটো কৰি ANM বাইদেউৰ লগত যোগাযোগ কৰি তৎক্ষণাত ANM বা আশা কৰ্মীৰ লগত